এখন বেড়া টান মারলি এখন বেড়া অটোমেটিক খই পড়ে তার খুলে খুলে এই ফুটাই দি চাব পাৰি যায় এনেকে বহি লৈ এনেকে বহি লৈ আগবা লাগে তুমি যেনেকুৱা কৈ আছা মানে আছা ইয়াত আচ্ছা আচ্ছা তো হাই গাইজ মই সঞ্জিত এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আজি দিনটোৰ ব্যস্ততাত মানে মই ভিডিঅ' বনোৱা নহ'ল আৰু বৰ্তমান মই আছোঁ গুৱাহাটীত গাইজ মই ভাবিলোঁ এটা সৰু সেনেকৈ ক্লিপ এটা দেখি দিওঁ আপোনালোকক মোৰ ৰুমটো টুৰ কৰি দিওঁ মানে মই যোনটো হোটেলত আছোঁ হোটেল ব্ৰহ্মপুত্ৰ সেই হোটেল ব্ৰহ্মপুত্ৰৰ ৰুমটো আপোনালোকক টুৰ কৰি দিওঁ মই হোটেল নম্বৰ 202ত আছোঁ গাইজ বৰ্তমান আৰু ভিতৰত মোৰ লগৰকেইটা আছে তো বলক মই ৰুমটো আপোনালোকক টুৰ কৰি আছোঁ খুলে খুলে খুল না ভাই বলক খুলে খুলি নাথাকে এই গেছি দেখছি না খুলি কিয় দাদা পইচা দিছোঁ ৩,০০০ টকা তো গাইজ ফাইনেলি এইটো আমাৰ মিৰৰ আৰু খোজৰ অৱস্থা আমাৰ গাড়ী এখন বেলা টাউন মাৰি এখন বেলা অট'মেটিক খৈ পৰে গাড়ী এই নহয় গাইজ চাওক মই কথাটো কৈছোঁ আৰু লাইটো যাই নহয় প্ৰথমে মই ৰুমটো টুৰ কৰি দিওঁ আপোনালোকক এই গ্লাছ মানে ইমান ধুমা গ্লাছ মই লাইফতো দেখা নাছিলোঁ গাইজ চাওক ইয়াতে মানে পুৰা মানুহটো চাব পাৰিব নিজকে ক্ষীণ না পাতলা না মতা না শকত না বগা না কলা চব চাব পাৰিব প্লাছ থাকিল কি গমিছে না এই এতিয়া যে ফিল্মবিলাকত চাওঁ আমি এনেকৈ এই ফুটাই দি চাব পাৰি যায় এনেকৈ এই ফুটাই দি চাব পাৰি না এই ফুটাই দি চাব পৰা চিষ্টেম আছে কাৰোবাৰ আহিছে যদি মানে পুলিচ চুলিচ আহিছে हमारे मतलब आपको मत सिखा চাহ বনাওঁ কেটলি দিছে পানী বটল কি দিছে গম পাই না বিচলেৰি আৰু কি দিছে গম পাইছে না কফি খাওঁ গিলাচ চাওঁ কিন্তু কফি বনাব নাজানো এইটো বেলেগ কথা কফি বনাব গ'লে কি হয় গম পাই না এতিয়া যদি গাখীৰ দিওঁ না উতাৰ মাৰি পৰি যাব কষ্ট হয় ইমান দামী হোটেল এখন চেয়াৰ এখন দিছে বিচনা দুখন আছে এখন মোৰ এখন সিয়াৰ আৰু বাস্তৱৰ আছে আৰু এটা বেলেগ ৰুম লৈছোঁ আমি চাৰিজন আহিছোঁ টোটেল গাইজ বাস্তৱ তোমাৰ এক্সপিৰিয়েঞ্চটো কওঁ তোমাৰ নকয় গাইজ ঠিক আছে গাইজ তো আপোনালোকক মই আমি থকা ৰুমটো দেখলোঁ আৰু গাইজ এচিও দিছে লাইফত মানে ঘৰত ফেন লাইন গেলি মানে ফেনৰ সেয়ত বিচনি মাৰি মাৰি থাকোঁ এনেকৈ এতিয়া এচি লৈছোঁ বাৰু যি কি নহওক আপোনালোকক এতিয়া মই ধুনীয়াকৈ টিভিও দিছে নহয় গাইজ টিভি আছে আৰু প্লাছ কি আছে গম পাইছে না এতিয়া কাপোৰ থৈ দিছে বৰ্তমান এতিয়া বেগ চেগ ফেলাই থৈ দিছোঁ কাপোৰ চাপোৰ আছে বাৰু এতিয়া আপোনালোকক ধুনীয়াকৈ মই দেখাই আছোঁ বাথৰুম চাওক বাথৰুম এনেকৈ খুলি দিয়াৰ লগে লগে আমি বাথৰুমত আহি যাম বাথৰুমৰ ভিতৰত এইটো গাইজ কি গম পাইছে না এই লেট্ৰিনটো বৰ বেয়া পাওঁ গাইজ এনেকৈ কিবা বহি লৈ এনেকৈ বহি লৈ থাকিব লাগে বৰ দিগদাৰ পিছত তাৰপিছত চাওক গাইজ এইটো দিছে এই মুখ ধোৱা চুখ ধোৱা আৰু কিবা পানী নাহে এইটো বেলেগ কথা এই তেতিয়া মই সেনেকৈ দেউতাক সেই ক'লৈ আহিছে এইটো ক'লৈ আহে গাখীৰ মানুহ গাখীৰ মানুহ আনবা ধৰি গাখীৰ মানুহ আনবা ধৰি খুৱাই দিলোঁ এই গাড়ী এতিয়া মুখ চুখ ধোৱাৰ কাৰণে দিছে মুখ ধুব পাৰে ওপৰৰ পৰা পানী আহে গৰম পানী আহে ঠাণ্ডা পানী আহে চব আছে মানে আৰু এতিয়া কি দিছে গম পাই না গাইছ এই দুটা হ'ল চেম্পু আৰু এইটো হ'ল চাবোন এইটো চাবোন তো চাবোন চেম্পু চব এতে আছে গৰম পানী ঠাণ্ডা পানীৰ চব ফেচিলিটি আছে এতে হাগাটোহে অলপ দিগদাৰ হ'ল বাৰু আপোনালোকক বাথৰুম এতিয়া মেইন কথাটো হৈছে কি গম পাইছে না গাইছ এচি চলা নাছিল আমাৰ মই ফোন কৰিলোঁ নহয় একদম তলত কণ্ট্ৰল ৰুমত ফোন কৰি দিছোঁ কণ্ট্ৰল ৰুমত ফোন কৰাৰ পিছত আহি কিনে আপোনালোকক মই ক্লিপটো দেখিছোঁ এই ক্লিপটো কৰিছে ইয়াত ধৰি মানে সেই ক্লিপটো কেপচাৰ হৈ গৈছে সেই ক্লিপটো মই এতিয়া আপোনালোকক দেখি দিম 202 ৰুম নম্বৰত আপোনাৰ এচিটো চলা নাই আমাৰ এখন বেলা টান মাৰলি এখন বেলা অট'মেটিক খৈ পৰে তাৰ গাইজ আজি অৰ্ডাৰ দিয়ে গাইজ চাওকচোন গাইজ তাৰ গুৱাহাটীতে আছো মানে কি তুমি যেনেকুৱা কৈ আছা মানে আছা ইয়াত আচ্ছা আচ্ছা গাইজ ৰাতিপুৱা আহিছোঁ 10টা বজাত আহি এই কথিত ভাষা ওলিল বৰ্তমান কেইটা বাজে বাস্তৱ লিখিত 6:30 বজাত লিখিত হৈ গ'ল 10টা বজাত আহিছে কথিত মাৰি পাছোঁ এতিয়া আৰু লিখিত ইয়াৰ এই লিখিতকে নে নহয় ভেন্ডিটো ভেনেদি হৈ গাইজ গুৱাহাটী আচ্ছা আচ্ছা আৰু পুৰীটো কেনেকৈ মাতিম মানে লুচি যে কয় হা পুই আৰু ঘুগুনি খাম আচ্ছা আচ্ছা স্কেন কৰি যাও পুৰি আৰু কিমান এইটো কি গম পাইছি না এইটো যেতিয়া স্কেন কৰা যাব অঁ 84 rupees to পুৰি
পুৰি আৰু 105 টকাত পুৰি আৰু ঘুগনি আচ্ছা তো মানে এইটো ৰুম ছাৰ্ভিচৰ গাইছ ইয়াতে স্কেন কৰি কিবা যদি খাবা মন আছে যদি টকা পইচা বেছিকৈ আছে খালি হ'ল এটা কথাটো হ'ল গাইছ এই ৰুমটোৰ প্ৰাইচ কিমান গম পাইছি না হোটেল ব্ৰহ্মপুত্ৰৰ এই ৰুমটোৰ প্ৰাইচ হ'ল ৩৮০০ টকা গাইছ একদিনৰ ৩৮০০ টকা যি কি নহওক গাইছ আপোনালোকে 5 ষ্টাৰ হোটেলত থাকক কিন্তু ঘৰৰ দৰে সুখ নাপায় কেকমেককে উঠক বিছনাখন নিজৰে হোটেলত 1000 থাকক যিমান পইচা দি থাকিলেও মানে লাভ নাই তো গাইজ আমাৰ এই ব্লগটো বনোৱাৰ উদ্দেশ্য মানে আছিল কি গম পাইছি না আমি কোনো সোৱাব কৰা নাই কোনো লেভেল দি বনোৱা নাই কি কথা আমি বৰ্তমান কি কণ্ডিশ্যনত আছোঁ সেই কণ্ডিশ্যনটো আপোনালোকক দেখুৱাব ইচ্ছা কৰিছিলোঁ মানে অলপমান হাঁহবা ইচ্ছা কৰিছিলোঁ যে আমি গাঁৱৰ পৰা অহা ল'ৰা এটা এনেকৈ ধৰক দামী হোটেল এখনত থাকলি আমাৰ মানে ফিলিংছটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত কোনো লেভেল দিয়া নাই গাইজ আপোনালোকে এই ভিডিঅ'টো চাই ভাবি নল'ব যে ডাঙৰ হোটেলত আছে লেভেল দি আছে ভিডিঅ' বনাইছে একো উদ্দেশ্য নাই গাইজ জাষ্ট আমি শুনক মানে কাষত মানুহ আছে না গাইজ শুনলা মই ব্লগ কৰোঁ দস্তুৰ মত পইচা দিছোঁ যি কি নহওক গাইজ আমাৰ উদ্দেশ্যটো আছিল আপোনালোকক হাঁহোৱা তো হাঁহবা পাছটো না পাৰা নাই সেইটো নাজানো ন মেটাৰ আৰু আমি কোনো লেভেল দিয়া নাই সেইটো ভাবি নল'ব গাইজ আমি নিজৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল লাইক এটা কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব এনেকৈ যদি আৰু ক'ৰবাত হাঁহি ধেমালি কৰা চিষ্টেম পাওঁ বা সুযোগ পাওঁ আপোনালোকক নিশ্চয় ভিডিঅ' এটা মানে আমি দিবা চেষ্টা কৰিম গাইজ তো আপোনালোকে ছাপোৰ্ট কৰি থাকিব এনেকৈ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত বাই বাই জয় অসম গাইজ